Hello everyone, welcome back to my YouTube channel Study with me. So আজিৰ ভিডিঅ'ত আমি ক্লাছ 2 নীতি মল্লিকাৰ লাষ্ট পাৰ্টটো ডিসকাস কৰিম। সো বেছি দেৰি নকৰাকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰিছো। সো পাৰ্টটোৰ নাম হ'ল উপহাৰ আৰু ইয়াত প্ৰথম কোৱেশ্চনটো দিয়া আছে বান্দৰ তিনিটাই কি তিনিটা কথাৰ আভাস দিছে। উত্তৰ হ'ব বান্দৰ তিনিটাই বেয়া নাচাবা, বেয়া নুশুনিবা, বেয়া নকবা এই তিনিটা কথাৰ আভাস দিছে। নেক্সট কুৱেশ্যন বেয়া দৃশ্য দেখিলে কি কৰিবা এই কুৱেশ্যনৰ এনসাৰটো তোমালোকে মোক কমেন্ট বক্সত জনাবা। 3 নম্বৰ প্ৰশ্নটো হ'ল অলকে প্ৰথমে উপহাৰটো পাই কেনে অনুভৱ কৰিছিল। ইয়াৰ উত্তৰ হ'ব অলকে প্ৰথমে উপহাৰটো পোৱাৰ পিছত তাৰ মনটো হেমেকি গ'ল। 4 নম্বৰ প্ৰশ্ন অলকে উপহাৰটো ভাল উপহাৰ বুলি কিয় ক'লে। উত্তৰ অলকৰ দেউতাকে পুতলা বান্দৰ তিনিটাৰ বিষয়ে ভালদৰে বুজাই দিয়াত অলকে উপহাৰটো ভাল উপহাৰ বুলি ক'লে। সো ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে থ্যাংক ইউ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে প্লিজ ভিডিঅ'টো লাইক কৰি দিব আৰু কমেন্ট কৰি জনাব। এণ্ড প্লিজ মোৰ চেনেলটোক সাবস্ক্ৰাইব কৰি দিব। থ্যাংক ইউ।